যদি আপুনি কাৰোবাক আকৰ্ষিত কৰিব বিচাৰিছে তেন্তে আজিয়ে এই কথা শিকি লওক আৰু লগতে এনে গুৰুত্বপূৰ্ণ কথা জানিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। এটা কথা সদায় মনত ৰাখিব, মানুহৰ মূল্য বা গুৰুত্ব নাথাকে, গুৰুত্ব থাকে মানুহজনৰ গুণৰ ওপৰতহে, মানুহজনৰ চিন্তা চেতনাৰহে। আনৰ কথা শুনিবলৈ বা বুজিবলৈ শিকক। নিজকে কেতিয়াও আনৰ আগত জ্ঞানী বুলি প্ৰতিপন্ন কৰিব নাযাব। নীৰৱে আনৰ কথা শুনাৰ ক্ষমতা বৃদ্ধি কৰক। দেখিব সকলো আপোনাৰ প্ৰতি আকৰ্ষিত হ'বলৈ ধৰিছে। মানুহক প্ৰশংসা কৰিবলৈ শিকক, উৎসাহ দিবলৈ শিকক। দেখিব দিনক দিনে সকলো আপোনাৰ প্ৰতি আকৰ্ষিত হ'বলৈ ধৰিছে, আপোনাৰ সংগ পাবলৈ ব্যাকুল হৈ পৰিছে। সদায় হাঁহিমুখীয়া হ'বলৈ চেষ্টা কৰক। সকলোৰে লগত হাঁহিমুখে কথা পাতক। ই আপোনাৰ বন্ধুসকলক আপোনাৰ প্ৰতি আকৰ্ষিত কৰিব। মনত ৰাখিব, গুমুঠা মুখৰ মানুহক কোনেও পচন্দ নকৰে। কাৰোৰে পৰা কেতিয়াও একো নিবিচাৰিব। আপোনাৰ যি আছে তাৰ ওপৰতে সন্তুষ্ট থাকক। দেখিব আপুনি সকলোৰে এজন পচন্দৰ ব্যক্তি হৈ পৰিছে।